2007ত ভাৰতত এখন ক্ৰিকেট লীগ ষ্টাৰ্ট হৈছিল যিটো গোটেই পৃথিৱী বিখ্যাত আছিল যাৰ ফাউণ্ডাৰ আছিল জি এণ্টাৰটেইনমেণ্ট যাৰ পেৰেণ্ট কোম্পানী হৈছে ডক্টৰ সুভাষ চন্দ্ৰৰ চেল গ্ৰুপ সেই সময়ৰ কথা আছিল যেতিয়া জি স্পৰ্টছক BCCIৰ দ্বাৰা আয়োজন কৰা ক্ৰিকেট মেটছৰ ব্ৰডকাষ্ট পোৱা নাছিল আৰু সেইবাবে জি আৰু BCCIৰ মাজত এটা সংঘৰ্ষ হৈছিল আৰু যাৰ ফলত সুভাষ চন্দ্ৰই বম্বে হাইকোৰ্টত দৰ্জা খটখটাবলগীয়া হৈছিল 2007ত ভাৰতত ক্ৰিকেট টেলেণ্টবোৰ আগবঢ়াবৰ বাবে ডক্টৰ সুভাষ চন্দ্ৰই এটা ফাণ্ড প্ৰভাইড কৰিছিল ইণ্ডিয়ান ক্ৰিকেট লীগ কিন্তু BCCI আৰু জি মাজত যিটো সংঘৰ্ষ হৈছিল তাৰ ফলত ICL that means ইণ্ডিয়ান ক্ৰিকেট লীগে BCCIৰ পৰা ছাপোৰ্ট পোৱা নাছিল আৰু ICLত জইন কৰা যিবোৰ প্লেয়াৰ আছিল সেইবোৰক BCCIয়ে লাইফ টাইম বেন কৰি দিছিল ললিত মোদী যি সেই সময়ৰ বিজনেছমেন আৰু ক্ৰিকেট এক্সিকিউটিভ আছিল তেওঁক এখন নতুন ক্ৰিকেট লীগ নিৰ্মাণৰ বাবে BCCIৰ তৰফৰ পৰা নিযুক্ত কৰা হৈছিল যি ক্ৰিকেট লীগে ICLক টক্কৰ দিব পাৰিছিল 2008ত ষ্টাৰ্টিং ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষ্টাৰ্টিং হৈ গৈছিল আৰু IPLৰ সফলতা দিনকে দিনে বৃদ্ধি হৈ গৈ আছিল এতিয়া চাওঁ ইণ্ডিয়ান ক্ৰিকেট লীগ ICL যিটো ভাৰতত আৰম্ভ হয় যিয়ে ইকনমিক প্ৰব্লেম ফেচ কৰিবলগীয়া হয় আৰু BCCI আৰু ICCৰ দৰে ক্ৰিকেট কাউন্সিলৰ ফালৰ পৰা যেটো ই বেন হৈ গৈছিল সেয়ে ইণ্ডিয়ান ক্ৰিকেট লীগ বন্ধ কৰিবলগীয়া হৈছিল IPL যি ৰেগল লীগ হিচাপে আৰম্ভ হয় ইয়াৰ ফৰ্মেট বনাইছিল ইংলেণ্ডৰ প্ৰিমিয়াৰ লীগ আৰু USAৰ নেশ্যনেল বাস্কেটবলৰ ফৰ্মেটৰ নিচিনা 2008ত জানুৱাৰীত IPLৰ ষ্টাৰ্টিং হৈছিল আৰু সেই সময়ত মানে 1 year আগত 2007ত T20 ৱৰ্ল্ড কাপ ভাৰতত এক ঐতিহাসিক সফলতাৰ সৃষ্টি কৰিছিল ইণ্ডিয়ান ক্ৰিকেট ফেনবোৰৰ T20 ফৰ্মেট ভাল লাগিছিল আৰু যিবোৰ ক্ৰিকেট খেলুৱৈ সেইবোৰে IPLৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰি T20ত কেৰিয়াৰ বনাবলৈ আগবাঢ়িছিল 2008ৰ IPLৰ আৰম্ভণিত ৰাজস্থানৰ আশ্চৰ্যজনক জয় হৈছিল 8ত IPLৰ আৰম্ভণিত ৰাজস্থানৰ আশ্চৰ্যজনক জয় হয় একো বুজি পোৱা নাই নহয় ভালকৈ কওক ন 2008ত IPLৰ আৰম্ভণিত ৰাজস্থানৰ আশ্চৰ্যজনকভাৱে জয় হয় আৰু ইয়াৰ পাছত বহুত ইণ্টাৰনেশ্যনেল খেলুৱৈয়ে ইয়াত IPLত অংশগ্ৰহণ কৰে আৰম্ভণিতে পাকিস্তানে ইয়াত অংশগ্ৰহণ কৰিছিল যদিও পিছলৈ মুম্বাই যি আক্ৰমণ হৈছিল তাৰ বাবে পাকিস্তানৰ খেলুৱৈসকলক IPLত বেন কৰি দিছিল সেই সময়ত IPLক ভাৰতৰ গৃহলক্ষ্মী বুলিও মানা হৈছিল কিয়নো IPLৰ যি ইকনমিক অগ্ৰসৰ মানে ঊৰ্ধ্বগামী দিশ আছিল সেইটো ভাৰতৰ ইকনমিত বহুত প্ৰভাৱ পেলাইছিল আৰু এনেকৈ যদি IPLত কৰাপশ্যন আৰু ফিক্সিঙৰ দৰে কাৰ্য নহয় তেনেহ'লে বৰ্তমান সময়ত ভাৰতৰ ইকনমিত ই বহুত সহায় কৰিব বুলি আশা ৰাখিলোঁ এয়াই হৈছে IPLৰ আৰম্ভণি अचानक स्टेडियम का तापमान चलता जा रहा है बल्लेबाज पिघलते हुए